আপোনালোকক আজি ভাল খবৰ এটা দি দিওঁ, মানে ভাল খবৰ এটা আছে, বিৰাট মজা খবৰ শুনিলে আপোনালোকে একদম আচৰিত খাই যাব। মানে আজি আমি 10 লাখ টকা পালোঁ। সঁচা কথা কৈছে, আজি একদম মানে মনটো বহুত ভাল লাগি আছে। 10 লাখ টকা পালোঁ, বিশ্বাস কৰক আপোনালোকে। মই এই মাত্ৰ চেক কৰি মানে একেবাৰে উলিয়াই লৈ আহিছোঁ আৰু 10 লাখ টকা। আপোনালোকে কেনেকৈ পালোঁ চাই থাকক ভিডিঅ'টো। কি লাগিব কবি দেই। কি একো মাতো নেমাতো যে, পইচা 14 লাখ আছে, কিবা লাগিব নেকি? মই মানুহজনীক কোৱাই নাই 10 লাখ টকা ক'ত পালোঁ, সুধোগে কিবা কিবি ল'ব নেকি? কিবা ল'বি নেকি? পইচা আজি 10 লাখ টকা পালোঁ। এয়া হাক কৰি আছে, মাত মতা নাই, আচৰিত খাইছে মানে। চৰকাৰে 2 লাখ টকা দিয়ে থৈছে, আপোনালোকে কোৱাই নাই। এইফালে আপোনাৰ 5 10 লাখ, সেইফালে 2 লাখ 4 লাখ, প্ৰায় 14 লাখ টকা এতিয়ালৈকে পইচা গোট খাইছে। আপোনালোকক কিমান লাখ টকা গোট খালে ক'ব। মই এতিয়া আপোনালোকক দেখাম অপ' F7ৰ ভিডিঅ' কোৱালিটি আৰু ৰেডমি নোট 5 Pro ভিডিঅ' কোৱালিটি। আৰু এইটো হৈছে মোৰ আগৰ অপ' মোবাইলৰ ভিডিঅ'। আপোনালোকে মোৰ আগৰ ভিডিঅ' এটাত দেখিছিলে যে মই ৰেডমি নোট প্ৰ' মোবাইল এটা আনিছিলোঁ। তো এই ভিডিঅ'টো সেই মোবাইলটোৰে উঠাইছোঁ। সকলোৰে পচন্দ বেলেগ বেলেগ, কিন্তু মই এই অপ' মোবাইলটোতে মানে ভাল ভিডিঅ' চাউণ্ড ক্লিয়াৰ সকলোখিনি মই অপ' মোবাইলটোতে মানে ভালকৈ পাইছোঁ। তো মোৰ কাৰণে অপ'ই বেষ্ট বুলি ভাবিছোঁ। দুপৰীয়া ভাত মই মানে এইফালে খালেই, একদম ঘুগুনি বনাই খালেই যে ঐ। ঘুগুনি খালেই মই খাবলৈ আছে, কোৱাই নাই। আগতে মই 2 লাখ পালোঁ বুলি ক'লোঁ, সেইটো ক'ৰ পৰা পালোঁ জানিছেই চাগে। অটল অমৃত কাৰ্ড দিছিল নহয়, তাৰো মানে 2 লাখ 4 লাখ জমা হৈ আছে। আপোনালোকেও পাইছে চাগে। আপোনালোকক দেখাইছোঁ আমাৰ বাৰীত কি লগোৱা আছে, মানে একো শাক লগোৱাই নাই। এইবোৰ দেখিছে কোমাৰি থোৱা আছে। লাই অলপ বৈছোঁ, এইফালে ভোল এজোপা লাগি আছে, ভোল কেইটামান লাগি আছে, এয়া 2 এটা খাই আছোঁ। মোৰ ইউটিউব যেতিয়া মনিটাইজ হ'ব, তেতিয়া ইউটিউবৰ পৰা পইচা আৰ্নিং হ'ব। তো প্ৰথম মোৰ কাম হ'ব দুখীয়া মানুহ এজনক সহায় কৰা, এজনক নহয় যিমান পাৰোঁ সহায় কৰিম। তো আপোনালোকে মোৰ চেনেলটো গ্ৰ' কৰাত যেন সহায় কৰে, সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই। মই ভিডিঅ' আপলোড দিব পৰা নাই বহুতেই, তো মাজে মাজে 2 এটা দি থকা হয়। আৰু আচলতে ঘৰৰে ইটো সিটো কামত ব্যস্ত থাকিব লাগে, সেয়েহে মানে ৰেগুলাৰ ভিডিঅ' আপলোড দিব নোৱাৰোঁ বা নোৱাৰিম। তো মাজে মাজে ট্ৰাই কৰিম আপোনালোকক 2 এটা ভিডিঅ' দি থাকিবলৈ।